खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी आरो बे समाव मिरु इउपिपिएल लाइमोन गांखंनि दैदेनगिरि एबा आफादगिरि राकेश ब्रह्म बिथांनि दैदेननाय जा गिदिरथार मेगा कार रेली बे हाबाफारिया मैया जोबनानै थांबाय आरो बे मेगा कार रेलीनि गेजेरजों एबा जोबखांनायनि उनाव बीपीएफ सरकारनि सायाव एबा हाग्रामा महिलारिनि दैदेननाय बीपीएफ राजखान्थि दोलोनि सायाव गोबां माने अजद दैखांनानै बाथ्रा बुंनायखौ नुनो मोननाय जादों। आरो राकेश ब्रह्म बिथाङा फोरमायदों दि थांनाय काउन्सिलनि जा बिसायख'थिनि सिगां हाग्रामा महिलारि बिथाङा प्रमोद बर'नि सायाव जाबायदि नंखाय एलिगेशन होदोंमोन रायजो राजाफोरनि सायाव एबा नंखाय बाथ्रा फान्दायदोंमोन बेखौ एबा फान्दायनानै देरहासार जादोंमोन। नाथाय दिनैनि समाव रायजो राजाफ्रा मिथिबायदि हाग्रामा महिलारि बिथाङासो नंखाय एबा बिथांनि बाथ्रा बुंनायफोरासो नंखाय होननानै बुजिबाय होननानै दिनैनि समाव रायजो राजाफ्रा हाग्रामा महिलारि बिथांनि सायाव बुजिबाय होननानै अजद दैखांदों। आरो फैबाय थानाय जा बिधानसभा बिसायख'थि बे बिधानसभा बिसायख'थियाव बे समाव प्रमोद बर'खौनो लाबोफिननांगौ होननानै प्रमोद बर'नि दैदेननाय इउपिपिएल राजखान्थि दोलोनो भट होगोन रायजो राजाफोरा होननानै बाथ्रा बुंथिदों बिथां राकेश ब्रह्म बिथाङा। बेजों लोगोसे आरोबाव फोरमायबावदों जे हाग्रामा महिलारि बिथाङा जाबायदि माइनरिटिफोरनि माननि टफि गानै लोगोसे रमजानफोराव बाहागो लायै जाबायदि मुस्लिमफोरनि भटखौ बोनो हादों एबा बिथांमोनजों अनसायजादों थिग बेबायदिनो आंबो खामानि मावगोन होननानै बाथ्रा बुंथिदों राकेश ब्रह्म बिथाङा। दानिया फैदों राकेश ब्रह्म बिथाङा हाग्रामा महिलारि आरो बीपीएफ राजखान्थि दोलोनि सायाव माबायदि अजद दैखांनानै गोबां मानि माबायदि अजद दैखांना बाथ्रा बुंथिदों जों बिथांनिफ्राय आबुङै खोनासंना लादोनि। এইটোতো 100% আমি যোৱা সময়ত বিপিএফৰ লগত যি ধৰণে হাৰিছোঁ সকলো জানে আমি খুব বেয়াকৈ হাৰিছোঁ। গতিকে এতিয়া মানুহে হাগ্ৰামা ডাঙৰীয়াক খুব মানে এটা পৰিৱৰ্তন আনিব বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰিব পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই মানে 5টা মানে ডিপাৰ্টমেণ্ট অসম চৰকাৰক ঘূৰাই দিলে, বিভিন্ন মানে মিছা কথা কৈ পেলাই তেখেতে মানে ৰাইজক মানে ঠগবাজ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া ৰাইজে বুজি পাইছে আচলতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াহে ঠগবাজ কৰিছে। আৰু সকলোৱে জানে আপোনালোকে যি ছ'চিয়েল মিডিয়াত আপোনালোকৰ থ্ৰুদি আমি গম পাই আছোঁ শ্ৰীৰামপুৰত বিশাল এটা চিণ্ডিকেট চলিছে, বক্সিঘাটত বিশাল এটা চিণ্ডিকেট চলিছে আৰু কোকৰাঝাৰত সেইদিনাখনৰ যি ঘটনা যি মানে আদিবাসী আৰু বড়োৰ লগত যি হোৱা আজি বড়ো আৰু আদিবাসীৰ মাজত আৰু এটা ভয় মানে আৰু এটা টকা নাই চৰকাৰৰ, এটা টকা নোহোৱাকৈ তেখেতসকলে আমাৰ থৈ যোৱা 300 কৰোৰ টকা যি আমি থৈ গৈছিলোঁ যে আমাৰ নতুন চৰকাৰ যোনে হওক তেখেতসকলে কাম কৰক অলপমান বুলি ভাবি থৈ যোৱা পইচাৰে তেখেতসকলে এতিয়া আমাৰ যি আঁচনিসমূহ আছিল আমি যি মানে বেনিফিচিয়াৰীসকলক চিলেক্ট কৰিছিলোঁ সেই বেনিফিচিয়াৰীসকলকে তেখেতসকলে এতিয়া মানে আমাৰ মানুহকে তেখেতসকলে দি আছে। আৰু ৰাস্তা ঘাট যিমান বনাইছে আমি মানে অলৰেডি চেংচন কৰি থৈ যোৱা, আমি মানে টেণ্ডাৰ কৰি থৈ যোৱা এই সম্পূৰ্ণ কামটোহে কৰি আছে। 2 লাখ টকাকে এতিয়া আমাৰ ইউডক দিম বুলি কয়, একদম মিছা কথা কৈছে। বাজেটত তেখেতসকলে আজিলৈকে নিৰ্ধাৰিত কৰা নাই। ছাপ্লাইমেণ্টাৰী বাজেটত তেখেতসকলে এতিয়া ইউডৰ নামত কিমান টকা খৰচ কৰিব আজিলৈ স্পষ্ট ক'ব নোৱাৰে। যেতিয়া মানে ডিষ্ট্ৰিবিউশ্যন কৰে ডেমো চেক ডিষ্ট্ৰিবিউশ্যন কৰি পেলাই তেখেতসকলে কয় কি আমি 80,000 মানে খন চেক মানে আমি চলাই আছোঁ বুলি কৈছে। ইমান নিৰ্লজ্জ মানে ধৰণৰ কথা তেখেতসকলে এইকেইদিন আমাৰ বিটিআৰ ৰাইজক ঠকাবলৈ চেষ্টা কৰি আছে। আমি আমাৰ বাইদেউসকলক 25,000 টকাকৈ আমি আলাৰী চাৰাং মাইনাও চাৰাং বুলি আমি বিথাংগীৰে আমি বাইদেউসকলক পইচা দিছোঁ আৰু তেখেতসকলে আজিলৈকে 1 টকাও দিব পৰা নাই। চেক ছাপাই আছে বুলি কৈ আছে। MCC লাগিবলৈ আকৌ 15 দিন আছে। মুঠতে খুবেই ভুৱা BPF কাম কৰা পাৰ্টি নহয়, একদম মিছলীয়া পাৰ্টি। আৰু BPF আজিৰ দিনৰ বড়ো সমাজৰ পৰা বঞ্চিত মানে বড়ো সমাজে এভইড কৰিছে। এতিয়া মুছলমান সমাজে কিছু ভুল বুজাৰ কাৰণে তেখেতসকলে মানে BPF কৰি আছে। সেই কথাটোৱে মানে আপোনালোকৰ মিডিয়াত মই ক'ব খুজিছোঁ।